গাইজ মই প্ৰণাস্মিতা আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'তে স্বাগতম জনালোঁ আৰু এতিয়া 1:30মান বাজিছে মই জাষ্ট কলেজৰ পৰা আহি পালোঁ আৰু কলেজৰ পৰা আহি পাই মোৰ বেষ্ট ফ্ৰেণ্ডে ফোন কৰিলে ৰাজলক্ষ্মীয়ে সেইদিনাখন দেৱালী ব্লগটোত দেখিছিলেই চাগে কোন এইটো তাই ফোন কৰিলে যে হেৰি নিমাতীৰ পৰা আহেগৈ নিমাতীত চাংপো বুলি ৰিজৰ্ট এখন আছে আৰু তাতে গৈ পেলাই নি ফটো চটো মাৰিমগৈ আৰু এনেই দেখাই নাই নিমাতীমান ওচৰতে হৈ যাবলৈ হোৱা নাই আজিলৈকে আৰু কলেজৰ পৰা আহি কাপোৰকেইটা সলাই ল'লোঁ আৰু এতিয়া যাওঁ তাইলৈ ৰখি আছোঁ আপোনালোক দেখুৱাই থাকিম শেষলৈকে ভিডিঅ'টো চাই থাকক এতিয়া প্ৰায় 2টামান বাজিছে আৰু ময়ো সেউজীয়া পৰিৱেশ উপভোগ কৰি গৈ থাকোঁ আৰু আপোনালোকো মোৰ লগত গৈ থাকক বহুত ধুনীয়া জেগা অকণমানলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম বাৰু চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু আপোনালোক যদি যোৰহাটৰ হয় নিশ্চয় এইকণ জেগালৈ আহিছেই চাগে কিন্তু যদিহে নাই অহা এবাৰ আহি যাব বহুত ধুনীয়া ঠাই হয় আপোনালোকৰ দেখিয়ে মন ভাল লাগিব চাই থাকক তেতিয়াহ'লে এয়া আপোন ঠাইকণ পাই গ'লোহি সঁচাকৈ মাজুলী আৰু যোৰহাটৰ মানুহখিনি বহুত বেছি আপোন ঠাই এইকণ আৰু এয়া নিমাতী ঘাট পালোহি নদী আৰু আকাশখনৰ কম্বিনেশ্যনটো কিমান ধুনীয়া দেখিছে আপোনালোকে দেখিছেনে আৰু অকণমান পিছত আৰু ধুনীয়াকৈ দেখিব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ইয়ালৈ আহিলে সঁচাকৈ মানুহবিলাকৰ মনবোৰ বহুত ফ্ৰেছ লাগে কোনোবা যদি মানে কাৰোবাৰ যদি অকণমান ষ্ট্ৰেছ কিবা প্ৰব্লেম হৈ আছে ইয়ালৈ আহক আৰু নদীৰ পাৰত অকণমান বহক সঁচাকৈ বহুত ভাল লাগে বহি ইয়াতে আৰু মোৰ বিশেষকৈ বহুতেই বেছি ভাল লাগে আৰু এইটো নিমাতী কমলাবাৰী ঘাটটো আৰু ইয়াতে নাওখন ডুবিছিলে সেইটো কাৰণে দেখুৱাই দিলোঁ অকণমান আৰু এতিয়া পামগৈ আৰু জেগাকণ চাই থাকক আপোনালোকে এইয়া ফাইনেলি পাই গ'লোহি আৰু এই এফালেদিয়ে যাব লাগে আৰু এইখন বহুত ধুনীয়াকৈ সজাই থৈছে টেকেলি দি আপোনালোকে চাই থাকক আমি ভৰ দুপৰীয়াখন আহিছোঁ সেইবাবে বহুত বেছি ৰ'দ কিন্তু তথাপিও ফটোবোৰ কিন্তু মজা আহিল ৰ'দ হৈ আছিলে কাৰণে আৰু ইয়াতে ৰাতি বেছি ভাল লাগে এদিন ৰাতি আহিম বাৰু আপোনালোকক দেখাম ৰাতি লাইটিঙৰ ব্যৱস্থা কৰি দিয়ে গোটেইখন লাইট কৰি দিয়ে কাৰণে বহুত বেছি ভাল লাগে আৰু এই লাভটো দেখিছে লাভটো গোটেইটো লাইটৰ নিচিনা কৰি দিয়ে ফটো চটো উঠিবলৈ বহুত ধুনীয়া হয় ৰাতি কিন্তু দিনত লাইটিঙৰ ব্যৱস্থা নকৰে কাৰণ দিনত লাইটিং দেখিলা ওপৰৰ পৰা লাইট পুৰা দি থাকে ন আৰু এই খুঁটাবোৰ দেখিছে খুঁটাবোৰ চব লাইটিং কৰি দিয়ে আৰু এইফালেদি আহিব লাগে সৰু নৈখন এনেকৈ দলঙেদি পাৰ হয় বহুত ধুনীয়া হয় সঁচাকৈ ওচৰৰ পৰা দেখিলেহে মানে লাগে কিন্তু মোবাইলত দেখিলে ইমানো বেছি ভাল নালাগে কিন্তু ওচৰৰ পৰা দেখিলে সঁচাকৈ আৰু পৃথিৱীৰ ভিতৰত যে ডাঙৰ কিবা বস্তু এটা চাই আছোঁ তেনেকুৱা নিচিনা লাগি থাকে আৰু এইবিলাকতে কিবা প্ৰগ্ৰেম চগ্ৰেম হয় নেকি ৰাতি গম নাপাওঁ ৰাতি আহি পোৱা নাই যিহেতু এদিন ৰাতি আহিব লাগিব ভিডিঅ' কৰিম ভালদৰে আপোনালোকক দেখাম আৰু দিনত আৰু যেনেকৈ বস্তুবোৰ থৈছে তেনেকুৱাই দেখিব ন ৰাতিহে লাইটৰ পোহৰত বহুত ধুনীয়া দেখি তেওঁ বুলি ফটো চটোবোৰ ধুনীয়া আহে দিনত আহিলে সেইবাবে আমি দিনতে আহিলোঁ আজি আৰু এইখন দেখি থোৱা আছে ইয়াতে চাংপো বুলি ইয়াতে আহি একদম গোৱা অহা নিচিনা ফিল্ডটো আহি গৈছে এইখন আমাৰ লোকেল গোৱা যেনিবা আৰু যোৰহাটৰ আৰু বিচৰ কাষত যেনেদৰে এনেকৈ শুই থাকিব পৰা ব্যৱস্থাটো আছে ইয়াতো আছে সেইটো ধুনীয়াকৈ মোবাইল টিপি একদম নদীৰ হাৱা উপভোগ কৰি থাকিব পাৰিব ইয়াতে চকু মাৰিব পৰা নাই ৰ'দত সোঁত বহুত আছে আকৌ ন সাগৰৰ পানী গতেহে আহিছে একদম নদীৰ সোঁত চাওকচোন ইয়াতে বহুত বেছি বতাহ মাৰি আছে সেইবাবে সোঁতটোও বেছি হৈছে পানীখিনি ওপৰলৈ উঠি আহিছে সাগৰৰ নিচিনাকৈ শব্দ শুনক
ধুনীয়া প্লেচ আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ 3:30 হ'ল একো খাই মেলি অহা নাছিলোঁ কলেজত লফটো উল্টাহে হৈ আছে এতিয়া আমি যাওঁগৈ বাই বাই ভোক লাগিছে মানে অন্য কথা নহয় সন্ধিয়া আহিম দেই ছোৱালী এদিন ফটো মাৰিবলৈ আজি ভালকৈ ফটো চটো মাৰিবলৈ নহ'লে ইমান ৰ'দ দিছে চকুত ধৰিছে একদম পূৰা এতিয়া 3:30 বাজিছে ইয়াতে ৰ'দে যোৱা নাই আৰু আমি ঘৰতে উভতিছোঁ আৰু শেষত আপোনালোকক ইয়াতে মৰা ফটো কেইকপিমান দেখুৱাই দিছোঁ আপোনালোকে চাই লওক আৰু কেনেকুৱা লাগিছে ক'ব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব আৰু কোন কোন ইয়ালৈ চাবলৈ আহিছে তেওঁলোকে মোক কমেণ্ট কৰিব আৰু যিসকল নাই অহা তেওঁলোক প্লিজ এবাৰ আহি চাব ইয়াতে বহুত ভাল লাগিব আহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি শেষত জনাবলৈ নাপাহৰিব